কচোন কিনো হ'ল তোৰ বাৰু হা একে গোটেইজনী একে ছাগলী পাগলী নিচিনা হৈ আহিছ একে কি হ'ল ক ভালকে ক কলগছ কিছুপা ভাঙিলে তাকে বোলো খাই বৈ পেলাই বোলো জীয়াই থাকিলো হলে বতাহ ধুমুহাই কলগছ ভাঙিলে কপা খাম আমি আৰু নেখাই নবৈ মৰিব লাগিব ভাইটিও এই যে কৰোণা কেইডাল বোলে আকৌ আহিলে বুজিছ আকৌ বোলে বন্ধ দিব বোলে বুজিছ কি হ'ব আমি কপা খাম তাকে ভাবি বোলো তোকো খবৰটো দি থৈ আহোঁগৈ বোলে আহিলো দে কি এই কৰোণা কলিটো আকৌ আহিলে ইছ ৰাম মানে নকবি আৰু দেই মানে এইটোপা মানে শান্তি নোহোৱা হ'ল আৰু এইটো বাৰু কেতিয়াবা যাবনে আমাৰ জীৱনৰ পৰা ভগৱান কেতিয়া যাব এই কলিটো সঁচাকে একেবাৰে মানে অশান্তি দি মাৰিছে আৰু ন বল মই বাঁহৰ চুঙাটোতে পইচা কেইটামান থৈছিলো তাকে কাটোগৈ কাটি পেলাই আমি অইন নহয় চাউল আৰু নিমখ কেইটামান গোটাই থওঁ এই কচু ঢেকীয়া যি পাওঁ তাকে বিচাৰি খুচাৰি খাম আৰু বল ৰহ মই চুঙাটো কাটি পইচা কেইটা আনোগৈ ৰহ বাৰু ৰহ